Hello dosto, welcome to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মই যাবলৈ ওলাইছো মোৰ দেউতাৰ বন্ধু এজন ঘৰলৈ। মিচিং সম্প্ৰদায়ৰ লোকৰ হয়, কিন্তু আপোনালোকক মই দেখাই যাম তেওঁলোকৰ ঘৰত কেনেকৈ তেওঁলোক আছে আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায় আপোনালোকে জনাব মোক। এতিয়া যাবলৈ ওলাইছো, আপোনালোকক দেখাই যাম মই কোনফালে কেনেকৈ যাওঁ। মোৰ লগত ওলাব বলক। এতিয়া আমি পাইছোহি, এইটো ৰাস্তাত যাম, আমি চিধা চিধা গৈ থাকিম। আপোনালোকে মোক চাই থাকিব। এতিয়া মই আপোনালোকক দেখাই গৈ থাকিম, ৰাস্তাতে চিধা চিধা গৈ থাকিম দেই। বলকচোন চাওঁগে, তেওঁলোকৰ ঘৰত এখন ডাঙৰ তামোল বাৰী আছে আৰু নতুনকৈ তামোল লগাইছে। আপোনালোকক মই দেখাওঁ কেনেকুৱানো পায় আপোনালোকে জনাব। এতিয়া আপুনি বাৰীখন দেখিছে, কিমান ডাঙৰ দেখিছে, বিশাল বাৰী তামোলৰ। এয়া তামোল এইবছৰ লাগিছে। এইখন বাৰীখন দেখিছে আপোনালোকে, কিমান ডাঙৰ দেখিছে, বহুত ডাঙৰ। খালি চেপাটো পূৰা আছে। আমি সোমাই আহি গম পাইছোঁ, বৰষুণ দি গৈছে অলপ আগত, সেইটো কাৰণে চেপাটো বেছি হৈছে। এতিয়া মোৰ লগত আহি থাকক আপোনালোক। বহুত বিজুৱা আছে তামোলৰ। তামোল আপোনাৰ তামোল এজোপা যদি ৰুৱে নহয় আপুনি 7 বছৰমান লাগে আপোনাৰ এজোপা লগালৈকে। এইজোপাহে আপোনাৰ 7 বছৰমান হৈছে সদায়। এতিয়া এইজোপা অলপ গাছটো হেৰি নহয়, অলপ সোনকালে লাগিছে, 6 বছৰ 7 বছৰমানত লাগি গৈছে। এইকেইটা নতুনকৈ পুলি ৰুইছে আৰু আপোনালোকে দেখিছে, এইকেইটা নতুনকৈ পুলি ৰুইছে। এইকেইটা দেখিছে পুলি তামোল। তাৰপিছত আৰু ইয়াত হেৰি খালি জোখটো খাব পাৰে, জোখটো খাব। বাৰীখন মানে ডাঙৰ নহয় অলপ দেই, সেইটো কাৰণে আপোনাৰ তামোল আৰু অকল তামোল আৰু। এতিয়া এইকেইটা তামোল ৰুইছে। এতিয়া বস্তুটো কি হ'ল আপোনাৰ, এইকেইজোপা নহয়, খালি বৰ্তমান এই আগত যেন দেখিছে এইকেইজোপা, আগত সেই গোটেইডোখৰ লানিটো আপোনাৰ তাৰমানে আপোনাৰ সেইডোখৰ পৰা ধৰিলে আপুনি সেইডোখৰলৈকে মানে প্ৰায়ভাগ মোটামুটি ধৰিলেও তাৰমানে আপোনাৰ 2 লাখমান টকা আপোনাৰ বছৰেকত আপোনাৰ ওলাব এই বাৰীখনৰ পৰা। আপুনি এইটোকে মই ক'বলৈ লৈছোঁ কি, আপোনাৰ এই বাৰীখনৰ পৰা যদি 2 লাখ টকা হয়, আপুনি যদি ঘৰত যদি এখন বাৰীও যদি আপুনি ৰুই পিনি যদি তামোল ৰুই পিনি যদি আপুনি যদি ইনভেষ্ট কৰে তামোলত আপুনি, তেতিয়া আপোনাৰ এখন বাৰীৰ পৰা আপোনাৰ তাৰমানে 2 লাখমান টকা আপুনি মিনিমাম পাই থাকিব আপুনি এটা বছৰত। সেইটো ক'বলৈ লৈছোঁ। আৰু কি হ'ল, এই মানে আপুনি যদি যিটোত আপোনাৰ এই তামোলৰ আপোনাৰ এইটো দেখোন আপোনাৰ তামোলৰ যিটো আপোনাৰ এটা তামোলজোপা ৰোৱা এটা ডিষ্টেঞ্চ এটা আছে, দেখিছে নাই? এইটো এটা ইমানটো এটা এই খুটাটো এটা চাওক, মানে মোৰ এইটো চাইজত দেখি চাই লওক আপুনি, ইমানটোমান হ'ব। ইমানটো মানে আপুনি গেছটো দি পিনিহে কিন্তু তামোলজোপা ৰুব পাৰিব। এই প্ৰত্যেকজোপা আপুনি তামোল চাওক, পূৰা একদম চিষ্টেমেটিক ৰুই থৈছে, দেখিছেনে? পূৰা চিষ্টেমেটিক, তাৰমানে আপোনাৰ ইমানটো গেছ থৈছে। তামোল খেতি কৰি থকাৰ লগতেও আপোনালোকে আজিকালি বজাৰত যিহে খাদ্য সামগ্ৰীৰ দাম হৈছে দেখিছে আপোনালোকে, শাক পাচলিও যিদৰে বাঢ়িছে, তাৰ লগতে আপোনালোকে বাৰীত আপোনালোকে কেমেৰা পাইছে নহয়, আপোনালোকে খেতিও অকণমান কৰি থাকিব। এয়া হালধি লগাই থৈছে দেখিছে আপোনালোকে, এয়া বিভিন্ন শাক পাচলি লগাইছে। তাৰপিছত আপোনালোকে এনেকৈ আৰু এতিয়া আপোনালোকে দেখিছে এই কল বাৰীখনো দেখিছে, আপোনালোকে কল লগাব পাৰে আপুনি। কিন্তু কচু মাজে মাজে ৰুই থৈছে, ইয়াত তামোলো ৰুই থৈছে। তাৰপিছত আপোনালোকে তামোলখিনি এইখিনি কিন্তু এইখন নতুন বাৰীটো কাটিছে, বেছি দিন নাই হোৱা, বেছি মানে হ'ল আৰু আপোনাৰ এইকেইটা এবছৰে হ'বলৈ হ'ল পুলিকেইটা, এবছৰ হ'বলৈ হ'ল। দেখিছে আপোনালোকে এয়া তাৰমানে আপুনি যদি তামোল ৰুৱে নহয়, বিন্দাছ আপুনি এঘৰ মানুহ আপুনি বিন্দাছ চলি থাকিব পাৰে। তাৰমানে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু মোৰ নতুন আপকামিং আহি থকা ভিডিঅ'বোৰ আপোনালোকে চাবলৈ যদি বিচাৰে, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আকাশ YT। আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি জনাইছোঁ। বাই বাই।